হে ভগৱান বচাই দিবা আজি সদায় গা ধুম আৰু মাৰ বেগৰ পৰা পইচা চুৰ নকৰো কেলা আজি অংকৰ বহি দিব গম নাপাও নেকি কেলা হায়েষ্ট মাৰ্ক 25ৰ ভিতৰত 5ও উঠা নাই বোলে মায়ে কেলা বহি চাই কটি ফালিব বে মোক আজি নতুন স্কাৰ্ট এটা দিব বুলি কৈছিল গ'ল আৰু তই কেলা স্কাৰ্ট লৈ চিন্তা কৰিছ মোৰ কটি যে ফালি দুফাল হ'ব গম পাইছনে মোৰ স্কাৰ্টতকে তোৰ কটি ডাঙৰ নহয় কেলা মনে মনে থাক কেলা জহনি যোৱা বালৰ ছোৱালী কেলা টিচাৰ ক্লাছত আহিলে যে থিয় হ'ব লাগে তহঁতে নাজান গৰুৰ পোৱালিহঁত মতুৰা গায়ন কওক ছাৰ 10ৰ পৰা 5 গ'লে কিমান থাকে 5ৰ পৰা 10ৰ পৰা 11 কি ক'লে 10ৰ পৰা 5 গ'লে 1 থাকে কেলা তোৰ মাৰৰ মূৰটো মাৰ মূৰটো থাকিব নেকি ঐ অপদাৰ্থ 10ৰ পৰা 5 গ'লে 5 থাকে গৰু ছাৰ মই কিমান পালো ছাৰ মোৰটো কৈ দিব আলু পাইছ দুইটাই কিয় হাঁহিছ গৰুৰ পোৱালিহঁত নম্বৰ পোৱাতকে আলু পোৱাটো বহুত ভাল ন ছাৰ আলু কিটা ভাজি খাম নম্বৰ কিটা কাৰ মূৰত খাম কালিলৈ দুইটাই মা বা বাপেৰক লৈ আহিবি ভাল বাহানা মাৰিছ দেই ছাৰ মোৰ আকৌ মা আৰু পাপা ছেকেণ্ড হনিমুনত গৈছে কিয় এটা জন্ম দি শান্তি লগা নাই নেকি ছাৰ একো নহয় দিয়ক নেক্সট এক্সামত ভালকে লিখিম য়েছ ছাৰ ভালকে লিখিম চালা জহৰা পোৱালিহঁত